Hello everyone, welcome back to my YouTube Dhritish assamese blog channel. So guys, namaskar আপোনালোক সকলোকে মোৰ YouTube Dhritish assamese blog channel তুলে স্বাগতম জনাইছো। তো আহক আজি বেছি দেৰি নকৰি মোৰ ব্লগটো ষ্টাৰ্ট কৰো। আজি মোক মায়ে একদম ডাঙৰ এটা ডিউটি দি দিছে। কি মাৰ দায়িত্বটো মুগে দি দিলে। তো গাইজ আজি মোক ভাত বনাব দিছে, যেহেতু ক্লাছ একো নাই, তো মই ঘৰত এনেই আছোঁ। তো মায়ে কৈছে কি তেনেকৈ থাকি কাম নাই, তই ভাত বনাগে, মই অকণমান ওলাই আহোঁ। তো মায়ে আইতাহঁতৰ ঘৰত গৈছে। তো মোক কৈছে কি তই ভাতটো বনাবি, তো ভাতটো বনাই দিওঁ নে কি? তো বলক ভাতটো বনাওগৈ, যোগাৰকেইটা কৰি লওঁ, কি কৰোঁ দেখাই আছোঁ আপোনালোকক। মই ফাৰ্ষ্ট বহাব লৈছোঁ দালি। তো গাইজ দালি মই ধুই পেলাই পিঁয়াজ চিয়াজ কাটি ৰেডি কৰি লৈছোঁ। আৰু ইফালে কি কুকাৰটো বহাই দিছোঁ, একেবাৰে চম্বাৰ দি পেলাই দালিটো হোৱা কৰিম, যিহেতু দুবাৰ মই কৰিব একদম ইচ্ছা নাই, তো এবাৰতে কৰি দিম। তো এতিয়া মই দালিটো বহাই দিওঁ, আপোনালোকে চাই থাকক। এয়া দালি হৈ গ'ল আৰু মই এতিয়া দালিখন বহাই দিলোঁ। তো এয়া দালি হৈ গ'ল, এতিয়া মই ভাজি বহাম। তো গাইজ এয়া আমাৰ লাই শাক হয়, মায়ে এনেকৈ ধুই পেলাই এনেকৈ চালনী পানীটো যাবৰ কাৰণে থৈ দিছে। এইটো মই কাটি লওঁ, তাৰপিছত দেখাই। এয়া মই ভাজিখিনি এনেকৈ কাটি ল'লোঁ, লাই শাকখিনি, আৰু ইফালে জলকীয়া আৰু পিঁয়াজ কুটি লৈছোঁ। তো এতিয়া বনাই দিওঁ আৰু। এয়া কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি মই এতিয়া কেৰাহীত দি দিলোঁ, আৰু অকণমান টাইম হেতাৰে মই লৰাই দিম এইখিনি জলকীয়া আৰু পিঁয়াজখিনি। এয়া মই কাটি থোৱা লাইখিনি এতিয়া মই কেৰাহীত বহাই দিলোঁ। এয়া চাওক গাইজ, এই ভাজিখিনি মই এনেকৈ বহাই দিছোঁ। এতিয়া মই ভাজি বনাই আছোঁ। ভাজিখন হ'লে ভাতকেইটা বহাই দিলে হৈ গ'ল আৰু। কোনাইখিনি ভাজা হ'লে হ'ল, তো ভিডিঅ'টো চাই থাকক। এয়া গাইজ চাওক, ভাজি হৈ গ'ল, আৰু ইফালে এতিয়া তেল দিছোঁ, মাছ ভাজিম। তো তাৰ কাৰণে এয়া ভাজি হৈ গ'ল। এইকেইটা চাওক, আমাৰ ভাইটিহঁতে মাৰিছে, এইকেইটাই মাৰিছে। তো মোক দিছে নদীৰ মাছ। তো এইকেইটা মই ভাজি লওঁ। তো গাইজ মাছ ভাজি হৈ গ'ল, এতিয়া মই ভাত বহাই দিছোঁ। এয়া ভাত বহাই দিছোঁ, দেখিছে এয়া ভাত। তো এইকেইটা হৈ গ'লে হ'ল আৰু, একো নাই। তো এতিয়া এনেই আছোঁ, সেইটো মোৰ ৰুমত যাওঁ। গাইজ ভাত ভাজি চাজি চব হৈ গ'ল, আৰু মই এতিয়া ইয়াতে বাৰান্দাত বহি আছোঁ। আৰু কি যিহেতু বহুত গৰম, লাইনটো গ'ল, তাৰ কাৰণে ইয়াত বহি আছোঁ এতিয়া। তো লাইনটো অহালৈকে বাট চাওঁ। তো লাইনটো আহিছেনে এবাৰ চাই আহোঁগৈ ভিতৰত গৈ পেলাই। তো চাই থাকক ভিডিঅ'টো। তো গাইজ ভাত পানী খোৱা হৈ গ'ল, লাইনটো আহিলে, যিহেতু দাদাও আহিলে, তাৰ কাৰণে ভাতটো খাই দিলোঁ। খাওঁতে দেৰিয়ে হ'ল, 3:30 বাজিলে ভাত খাওঁতে আজি দুপৰীয়াৰ সাজটো। তো আজি আৰু দেউতা আহি আছে, তো অকণমান ৰেষ্ট লওঁ, জল্দি উঠিব লাগিব, দেউতা আহি আছে। তো এতিয়া ৰেষ্ট লওঁ, তাৰপিছত আপোনালোকক লগ পাইছোঁ, ঠিক আছে। তো গাইজ টোপনিৰ পৰা উঠি এইমাত্ৰ ওলাই আহিছোঁ মই। ইয়াত বোলে পানী হৈছে, চাব আহিছোঁ। তো আহি পেলাই দেখিলোঁ যে সঁচাকৈ পানী হৈছে, ৰ'ব আপোনালোককো দেখাই আছোঁ। তো গাইজ এয়া চাওক, দৰিহি পানী এয়া, আৰু এইফালে এনেকৈ ওলাই যাব পৰা নাই যে, সেইকাৰণে এইবিলাক গোটেই পানী হৈ গৈছে। এতিয়া ৰাস্তাটো উঠিব চাগে, অকণমান আছে, ৰাস্তাটো গোটেই দাবি গৈছে। ডাম্পাৰবিলাক আহে ৰাতি হ'লে, তো এয়া ডাম্পাৰৰ কাৰণে পূৰা ৰাস্তা দাবি গৈছে, এতিয়া পানীও উঠিব। এনেকৈ চাওকচোন, দেখালোঁ আপোনালোক কেনেকৈ পানী হৈছে। এয়া পানী, এইবিলাক দহৰিকি পানী হৈছে। তো চাগে ৰাস্তাটোতো উঠিব, পূৰা দাবি গৈছে ন ৰাস্তাটো। চাওক ইয়াতো পানী উঠিছে। এইবিলাক কি ক'ম আৰু, বৰষুণটো এৰাই নাছিলে 15 দিনমান, তাৰ বাবে এনেকুৱা হৈছে। আৰু অলপ এনেকুৱা আছে জেগাবিলাক, তাত পানীবিলাক ওলাই যোৱা একো ৰাস্তা নাই, তাৰ কাৰণে এনেকৈ পানী জমা হৈ গৈছে গোটেই। তো গাইজ দেখিলে কেনেকুৱা পানী হৈছে, গোটেই
সাইডবিলাকত কেনেকুৱা পানী হৈছে আৰু মানে কি আমাৰ নদীটোৰ ওচৰত, কিন্তু মই আজিলৈকে দেখা নাই আমাৰ পানী হোৱা। কিন্তু এয়াই আৰু বৰষুণৰ পানী জাম লাগি ৰাস্তাটো অলপ অলপ হয়, তাকে দেখিছোঁ। তো আগতে বোলে হৈছিলে, দেউতাহঁত সৰু থাকোঁতে নেকি তেতিয়া হৈছিলে এবাৰ, তাৰ পৰা আৰু নদীৰ হোৱা নাই পানী। তো এয়াই আৰু। তো এতিয়া মই ঘৰত যাওঁ, ঘৰত গৈ লগ পাইছোঁ আপোনালোকক। তো গাইজ, পানী উঠা জেগাটো যে চাব গৈছিলোঁ, তাৰ পৰা মই মাত্ৰ ঘৰত আহিলোঁ। আহি মেলি মানে কি ঘৰৰ কাম চাম যিখিনি আছিলে চবখিনি কৰিলোঁ আৰু চুনুবেতাহঁতক আনিব লাগিব ঘৰৰ ভিতৰত, নহ'লে সিহঁতে একদম মাথা চাথা গৰম কৰি দিব ৰাতিলৈকে তাতে। তো সিহঁতক আনো আৰু মা বোলে চকত যাব, তাৰ কাৰণে আৰু একদম ঘৰত ৰখীয়া আৰু মই, আৰু ঘৰত কোনো নাই, দেউতা আহিব তাৰ কাৰণেও ৰখীয়া মই। মানে দেউতা আহিলে আৰু এজনতো থাকিবই লাগিব ন। মা দাদাহঁতো যেনেকৈ কামে ওলাই গৈছে, আৰু মাও এতিয়া ওলাই যাব কিবা বজাৰৰ কাৰণে। তো আৰু দেউতা আহিব, দেউতা আৰু ইমান দূৰৰ পৰা আহিব যিহেতু, তো ঘৰত মানুহ এজনীতো লাগিবই। তো সেইকাৰণে মই থাকিম। তো আগে মই চুনুবেতাহঁতক আনি লওঁ, তাৰপিছত লগ পাই আছোঁ। তো গাইজ, মই এতিয়া চুনুবেতাহঁতক আনি ল'লোঁ আৰু এয়া চাওক, ই একদম কোলাত উঠি আছে। মানে কি ইয়াৰ কিবা হৈছে গাইজ, বহুত ক্ষীণাই গ'ল। বিস্কুট গাইজ চাওক কেনেকৈ উঠি লৈছে, একদম বিস্কুট লাগে তাক। দি আছোঁ পাত। চাওক গাইজ কেনেকৈ বিস্কুট খাইছে শুই পেলাই। একদম এনেকৈ শুই লৈছে, শুই লৈ এনেকৈ একদম বিস্কুট খাইছে। ৰ'ব, তাক মই বিস্কুটখন খুৱাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু গাইজ, চুনুবেটাৰ বিস্কুট খোৱা হৈ গ'ল, তাক আকৌ সোমাই থৈছোঁ। আৰু মই তাক কি কৰিছোঁ জানেনে? মায়ে গম নাপায়। এয়া দেখিছে লাই শাক, এয়া লৈ আহিছোঁ। ই চুনুবেটাহঁতক দিম, মা নাই যিহেতু মনে মনে দিম আৰু গমেই নাপায়। তো সিহঁতেও খাব লাগে হয় নে নহয়? মানুহ খালে কি হ'ব, জীৱ জন্তুও খাব লাগে। তো সিহঁতৰ কাৰণে এয়া লৈ আহিছোঁ মই বাৰীৰ পৰা। তো এতিয়া মই দিম সিহঁতক খাব। গাইজ, মা এতিয়া ওলাই গ'ল ধাৰাপুৰৰ চকত, আৰু মই এতিয়া অকলে আছোঁ। তো এতিয়া 6:30 বাজিলে। তো এতিয়া দেউতা আহি পাবৰ টাইম হৈছে আৰু। তো মই গৰু চৰু থোপা দি পেলাই চাকি বন্তি দি একদম মুখ হাত ধুই মেলি আজৰি। আৰু এতিয়া মই ভাবিছোঁ চাহ খাওঁ, গলটো শুকাই গৈছে একদম মোৰ। তো চাহ খাব মন গৈছে, তো চাহ খাওঁ। তাৰপিছত দেখাইছোঁ আৰু, চাই থাকক। কি হৈছে গাইজ, লাল চাহ বনাব লগা হ'ল। গাখীৰ খতম হৈ গ'ল, ৰাতিপুৱা চাহ খালোঁ ন, গাখীৰ দিয়া চাহ। তো তাৰ কাৰণে আৰু গাখীৰ খতম হৈ গ'ল, এতিয়া আনিব দেউতাহঁতে। তো এতিয়া লাল চাহ বনাই আছোঁ আৰু। এয়া চাওক গাইজ, লাল চাহ উতলিব আৰু, উতলিলে হৈয়ে গ'ল চাহটো। এয়া চাহ বনাই আছোঁ মই এতিয়া। চাহটো হৈ গ'ল এতিয়া। তো গাইজ, মোৰ চাহ পানী খোৱা হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে? যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যিসকলে কৰা নাই। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। তো বাই বাই।